আমাৰ ইউটিউব চেনেল জানিব নালাগে। আজি বহুতে মই আপোনালোকৰ মাজলৈ পুনৰ ঘূৰি আহিছোঁ। একচুৱেলি ইমান দিন অহা এইকাৰণে নাছিলোঁ যিহেতু মোৰ কণ্টেণ্ট নাছিলে আৰু লগতে মোৰ পাৰ্চনেলি কিছুমান প্ৰব্লেম হোৱাৰ কাৰণে আপোনালোকৰ মাজলৈ মই ভিডিঅ' আনিব পৰা নাছিলোঁ। আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ময়ো খুবেই এতিয়া ভালে হৈছোঁ বাৰু, ভালে আছোঁ। আৰু আজি ভিডিঅ'টো একো বিশেষ নাই, আমাৰ মানে দেউৰী সমাজৰ যিটো DSC ইলেকশ্যন হয় সেই ইলেকশ্যনকে অলপ আজি দেখাবৰ কাৰণে চেষ্টা কৰিম। ইলেকশ্যন মানে কি আমাৰ কিনাৰ কিনাৰপথাৰ বৰচাপৰি গাঁৱত আমাৰ BP সমষ্টিৰ MLA ডক্টৰ অমীয় কুমাৰ ভূঞা ছাৰ আহিব। তাকে লগতে আমাৰ পল্লৱমোচন দাস আৰু ফিৰোজ হাজৰিকা ছাৰ আহিব মানে আমাৰ বৰচাপৰি গাঁৱত কাৰ্যালয় উদ্বোধন কৰিব। তাকে আজি আপোনালোকক দেখাম। আৰু গাইজ মই ইয়াৰ পাছতে যাম জাগোন ছাইডত মানে মোৰ নবৌ তাতে আছে, তাতে আকৌ এটা ছাইডত ফুৰিবৰ কাৰণে যাম। লগতে আপোনালোককো ভিডিঅ' এনজয় দিম। ত' চাই থাকিব ভিডিঅ'বিলাক, ভাল ভিডিঅ' আপোনালোকে পাই থাকিব। আৰু এয়া তেওঁলোকক আদৰিবৰ কাৰণে আমাৰ মহিলাসকলে যিটো নেকি আমাৰ দেউৰী ড্ৰেছ পিন্ধি কিনি ইয়াতে ৰৈ আছে। বলকচোন আপোনাক সেইখনকে অলপ দেখাবলৈ যাম। এনেদৰে ইয়াত বিহু নাচ কৰি আছে চাওক। আৰু এয়া আছে আমাৰ DSCৰ চেয়াৰমেন মাননীয় বিষ্ণু কুমাৰ দেউৰী। এয়া আমাৰ বৰচাপৰি গাঁৱলৈ আহিছে। এয়া আৰু লগতে আমাৰ BP সমষ্টিৰ বিধায়ক ডক্টৰ অমীয় কুমাৰ ভূঞা ছাৰ আহিছে আমাৰ বৰচাপৰি গাঁৱৰ কাৰ্যালয় উদ্বোধন কৰিবৰ কাৰণে। আমাৰ বিধায়কে শুভ উন্মোচন কৰিলে। এইবাৰ আমি ইয়াৰ পাছতে আমাৰ মাজত এতিয়া উপস্থিত হৈছে কি জলমন্ত্ৰী মাননীয় ফিৰোজ হাজৰিকা ছাৰ। তেওঁক আমাৰ গাঁৱৰ ৰাইজে এনেদৰে আদৰি কাৰ্যালয়লৈ অনা হৈছে। আৰু আই মাতৃসকল 5 বছৰৰ মূৰত ইলেকশ্যন আহে আৰু আমি ইলেকশ্যনত যোগদান কৰোঁ বা ভাগ লওঁ। এতিয়া আপোনালোকৰ বছৰে বিৰোধী প্ৰাৰ্থীয়ে একোৱেই কৰিব নোৱাৰিলে। আনকি আমাৰ মাজৰ চাপৰি দেউৰী গাঁৱতে হওক, এই বৰ চাপৰিতে হওক, কিনাপথাৰতে হওক কিংবা কুণ্ডিল নগৰতে হওক, সভা এখন অনুষ্ঠিত কৰিবলৈ পূৰ্ণাংগ ৰংগমঞ্চ এটা তেওঁলোকে নিৰ্মাণ কৰিব নোৱাৰিলে। ইয়াৰ উপৰিও ৰাস্তা পদূলি দলং খালভাৰ ৰংগমঞ্চ আমাৰ মন্দিৰ নামঘৰৰ সমস্যা ভাৰতীয় জনতা পাৰ্টী আৰু সেয়ে আমাৰ মন্ত্ৰী মহোদয় আহিছে। আপোনালোক সকলোকে আমি এই কিনাপথাৰ সমষ্টিৰ যি নেকি সমস্যা আছে এই সমস্যাসমূহ সমাধান কৰিবৰ বাবে আপোনালোকৰ আশীৰ্বাদ বিচাৰি মৰম বিচাৰি মোৰ চমুকৈ ক'বলগীয়া একেষাৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। বিধায়ক আপোনালোকৰ মৰমৰ নেতা ডক্টৰ অমীয় কুমাৰ ভূঞা ডাঙৰীয়া, সন্মানীয় লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়া, সন্মানীয় ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল কাটি ডাঙৰীয়া, সন্মানীয় জিলা বিজেপিৰ সভাপতি কণিধৰ বৰুৱা ডাঙৰীয়া, সন্মানীয় আপোনালোকৰ এই অঞ্চলৰ বিজেপিৰ চৰকাৰ, গতিকে জেপিপি বা কোনোবা ইণ্ডিপেণ্ডেণ্ট গৈ আমাৰ তাত কাম বিচাৰিবলৈ বেয়া পাব আৰু কাম বিচাৰি নাযায়। চৰ্দাৰ মহিলাসকল অৰুণোদয় কোনে কোনে পাইছে? লোক আছে নেকি অৰুণোদয়? পাইছে? বাইদেউ পুৰা পাইছে, ফূৰ্তিত আছে। লোক অলপ আছে, লোক আছে নে অলপ? আপোনালোকে যদি দুখ কৰিব নালাগে, ফূৰ্তি কৰিব পাৰে। কিয় ফূৰ্তি কৰিব পাৰে? অহা 1.5 মাহৰ ভিতৰত অসমত আৰু 6 লাখ মানুহ গৈ দিম। ইতিমধ্যে 30 লাখ মানুহ
ইতিমধ্যে 20টা কৰ্মী কৰোঁতে লিষ্ট ইতিমধ্যে আমাৰ MLA ডাঙৰীয়া বনাই আছে নে লিষ্ট বনাই আছে য'ত আপোনাৰ গণ্ডগোল হৈছে বৃষ্টি দৌৰিয়ে MLA ডাঙৰীয়াক দিব আৰু আপোনালোকে 1250 টকাকৈ অহা 2 মাহৰ পৰা এনেকুৱা আঁচনি কেতিয়াবা আছিল নেকি কওকচোন তাতে ভূপেন বৰা ডাঙৰীয়া বিধায়ক আছিল 10 বছৰ হয়নে এনেকুৱা আঁচনি ক'ৰবাত আনিব পাৰিছিল নেকি এনেকুৱা অৰুণোদয় আছিলে ক'ৰবাত এতিয়া অৰুণোদয় কিমান টকা দি আৰম্ভ কৰিছিলোঁ আমি কওকচোন আৰম্ভ কিমান দি কৰিছিলোঁ 830 টকা এতিয়া 1250 ডেৰটা বছৰৰ ভিতৰত 420 টকা বঢ়াইছোঁ অহা 3 বছৰৰ ভিতৰত আৰু 1500 টকা বঢ়াম মানে মুঠৰ ওপৰত অতি কমেও 2500 টকা অসমৰ 35টা পৰিয়ালৰ দিন আৰু দুখীয়া শব্দটো অসমৰ পৰা নাইকিয়া হ'ল এই দুখীয়া নামৰ এটা বৰ নিয়ৰ শব্দ আছে নে নাই কোনোবা দুখীয়া হৈ থাকিব খোজে নেকি কোনো দুখীয়া হৈ থাকিব নোখোজে কিন্তু বিধি বিধান ভগৱানৰ ইচ্ছাত কোনোবা ধনী হয় কোনোবা দুখীয়া হয় কিন্তু আমাৰ চৰকাৰখনে কি কৰিছো যে অসমৰ পৰা আমি দুখীয়া নামৰ এই বেয়া শব্দটো নাইকিয়া কৰিম চবকে 35টা পৰিয়ালৰ মানুহ চবেই হৈ যাব চাকৰি নকৰা মানুহ আৰু ধনী ঘৰৰ মানুহ বাদ দিলে 35 লাখ পালে চবেই পাই যাব কি পাব মাহত 2500 টকাকৈ পাব আৰু বিনামূলীয়া চাউল পায় বিনামূলীয়া এডমিশ্যন পায় বিনামূলীয়া চিকিৎসা পায় অসমখন ধনী হৈ যাব বিনামূলীয়া চাউল এইবাৰ আমাৰ বৰচাপাৰী গাঁৱত ইমানখিনি গাড়ী ফাৰ্ষ্ট টাইম আহিছে মন্ত্ৰী MLA ফাৰ্ষ্ট টাইম আমাৰ ইয়াতে ভৰি দিছে বহুত ভাল লাগিছে বহুত ফুৰ্তি আমাৰ বৰচাপাৰী ৰাইজ নামটা সমষ্টি নাম বহুত আৰু এটা নালাগে আৰু এতিয়া গাইছ সন্ধিয়া হৈ গ'ল আৰু ইয়াৰ পৰা সকলো মিটিঙৰ মানুহবোৰে গুচি গ'ল আৰু এইখনে আছে আমাৰ বৰচাপাৰীৰ কাৰ্যালয়খন সেইখনকে আজি উদ্বোধন কৰিবৰ কাৰণে MLA ছাৰকে ধৰি তিনিজনে কেন্দ্ৰীয় মন্ত্ৰী ধৰি পীৰ হাজৰিকাকে ধৰি মানৱ মোচন ছাৰক ধৰিকে বিভিন্ন ধৰণৰ নেতা আজি ইয়ালৈকে আহিছিলে তাকে বহুত ভাল লাগিছে যিহেতু আজি আমি সৰুৰ পৰা ডাঙৰ হৈ আহিলোঁ আমাৰ বৰচাপাৰী গাঁৱত কোনো নেতা আজিলৈকে ভৰি দিয়া নাছিলে কিন্তু এই বছৰ ভৰি দিছেগৈ আমাৰ ভাৰতীয় জনতা পাৰ্টী বহুত ভাল লাগিছে আৰু এয়া আজিৰ দিনটো এনেদৰে পাৰ হৈ গ'ল আজিৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় চাই ভালে লাগিব আৰু সেয়া আজিৰ ভিডিঅ'টো ইমানটা সমাপ্ত মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰি দিব যাতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সকলোৱে আৰু চিনি পায় সেয়ে আৰু আজিলৈ ইমানটা সমাপ্ত বাই বাই টাটা গুড নাইট